ইতিমধ্যে ঘোষণা হ'ল মেট্ৰিক পৰীক্ষাৰ ফলাফল তোমালোকৰ পৰীক্ষাৰ ফলাফলসমূহ কেনে হৈছে হেতু নিশ্চয়কৈ কমেন্ট বক্সত লিখি জনাবা আমি আশা কৰিছো সকলোৰে ৰিজাল্ট ভালে হৈছে আৰু পৰীক্ষা দিছা যিহেতু পাস আৰু ফেল টু আছে আৰু এছএছএলসি 2025 ফেল কৰা সকলৰ এতিয়া কি হ'ব তোমালোকৰ এবাৰ কম্পাৰ্টমেন্টাল এক্সাম অনুষ্ঠিত কৰা হ'বনে নহ'ব ইয়াতে দিছে সো the students who failed to score passing marks in a maximum of 3 subjects are eligible to apply for the compartment exams the Assam board will likely hold the SSLC compartment supplementary exam in June 2025 এটা গম্পালা তোমালোকে তিনটা সাবজেক্টটো যদি ফেল কৰিছা তথাপিতো তোমালোকে এটো এক্সাম দিব পাৰিবা আৰু ইয়াতে তোমালোকক নোটিছখন দিয়া হৈছে কেতিয়া ইয়াতে এক্সপেক্টেড তোমালোকৰ এক্সাম ডেট জুনত হ'ব পাৰে আৰু ৰেজিষ্ট্ৰেচন তোমালোকৰ স্টাৰ্ট মেড হ'ব আৰু তোমালোকৰ টাইম টেবলও ৰিলিজ তোমালোকৰ মেতে দিব আৰু ৰিজাল্টটো এটো পৰীক্ষা যোনটো তোমালোকৰ হ'ব তাৰ ৰিজাল্টটো তোমালোকক জুনত দিব ঠিক তোমালোকে এতিয়া আৰু যেসকলে বেয়া হ'ল তেওঁলোকে এতিয়া আৰু কিয় ফেল কৰিলো এই সমূহ চিন্তা কৰি নাথাকি তোমালোকে এতিয়া পঢ়াত মনোযোগ দিয়া তোমালোকে পঢ়া তোমালোকৰ কম্পাৰ্টমেন্ট যোনটো এক্সাম হ'ব তোমালোকে দিয়া তোমালোকৰ ৰিজাল্টবোৰ ভাল হ'ব আৰু তোমালোকে এনে ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা লগতে ভিডিওটো এটা লাইক কৰিবা আৰু ভিডিওটো যিমানতে শেষ হৈছে ভিডিওটো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ